নমস্কাৰ ৰাইজসকল। মই এতিয়া গোলগঞ্জ গাঁৱৰ ঘৰত আছোঁ। মই মোৰ ফেমিলি বিষয়ে ক'ম। মই গাঁৱৰ ঘৰত বেছি নাথাকোঁ, বছৰৰ মাজে মাজে আহোঁ আৰু মই গুৱাহাটীতে বেছি থাকোঁ। মোৰ হাজবেণ্ড গুৱাহাটীতে চাকৰি কৰে, সেইকাৰণে মই গুৱাহাটীতে কোৱাৰ্টাৰত থাকোঁ। মোৰ পৰিয়ালৰ মোৰ ল'ৰা এজন, ছোৱালী এজনী, মই আৰু মোৰ হাজবেণ্ড আৰু এজনী ননদ আছে। ননদ 4জন, কিন্তু দুজন ডাঙৰ, দুজন সৰু। 3জনৰ বিয়া হৈছে, বিয়া হোৱা নাই, ইয়াতে আমাৰ লগতে ঘৰত থাকে, গাঁৱৰ ঘৰতো থাকে। কিন্তু মই গাঁৱৰ ঘৰত বেছি নাথাকোঁ, মাজে মাজে আহোঁ। মই গুৱাহাটীতে বেছি থাকোঁ আৰু। কিন্তু মই বেছি দিন নহ'ল ইউটিউব খোলোৱাৰ, কিন্তু চবেই খোলে আৰু দেখা পাওঁ, মন গ'ল খুলিলোঁ। কিন্তু আপোনালোকে অলপ মোক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো আগবঢ়াৰ কাৰণে শ্বৰ্ট ভিডিঅ' কৰি ব্লগ কৰি আছোঁ, কিন্তু লং ভিডিঅ' কৰিব পৰা নাই। কৰিম লাহে লাহে। আপোনালোকে মোক চেনেলটো আগবঢ়াই লৈ যাবৰ কাৰণে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। মই ইউটিউবৰ বিশেষকৈ নাজানো বাৰু, তথাপিও চবকে দেখা পাই অলপ খুলিলোঁ, মন গ'ল। এয়া আৰু এইখিনিয়ে ক'লোঁ আৰু। চাওকচোন বাৰু, আজিকালি গাঁৱত বহুত সুবিধা। আমাৰ ঘৰত ছাপ্লাইৰ পানী আহি আছে, প্ৰত্যেকটা ঘৰে ঘৰে আজিকালি গাঁৱত ছাপ্লাইৰ পানী দিছে চৰকাৰে। বহুত সুবিধা হৈছে গাঁৱত আজিকালি। এইবিলাক সুবিধা এৰি যাব মন নাযায় গাঁৱৰ ঘৰখন। অলপ দুজনে মিলি পিকনিকৰ নিচিনাকৈ চব্জিখিনি কাটিলোঁ। তাৰপিছত জুইতে বনালোঁ বাৰু, আমি জুইত বনাই খালে ভাল পিকনিকৰ নিচিনা লাগে। সেইকাৰণে যিকেইদিন থাকোঁ জুইতে বনাওঁ। তাৰপিছত মানুহজন অলপ আগফালে পিছফালে চাফ চুতৰ কৰি আছে, গছ গছনিবিলাক ৰুই আছে বাৰীত। আমি বেছি দিন নাথাকোঁ না ঘৰত, সেইকাৰণে অলপ খেলি মেলি হৈ থাকে। গাঁৱৰ ঘৰত আমাৰ পানীৰ অভাৱ নাই, সেইকাৰণে কাপোৰ ধুই থাকিবই মন যায়। কিন্তু গুৱাহাটীত আমি পানী কিনিহে কাপোৰ ধুওঁ, এয়েহে দুখৰ কথা। বহুত কাপোৰ ধুলোঁ আজি, বিয়া বাৰু খাই আহিলোঁ, সেইকাৰণে কাপোৰ চাপোৰ বহুত ওলাইছে। কাম কাজ শেষ কৰি অলপ বজাৰ যাবৰ কাৰণে ওলালোঁ ঘৰৰ পৰা। গোলগঞ্জ বজাৰ হয়, বেছি দূৰ নহয়।